নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ মোৰ চেনেলৰ ফালৰ পৰা বহুত স্বাগতম জনালোঁ। আৰু এইজনী মোৰ বাইদেউ হয়। গাইজ, আমি এটা নতুন ভিডিঅ' বনাবলৈ গৈ আছোঁ। আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব। কি ধুনীয়া এইটো ভাল ফুলা ফুলা শুকানকে অলপ অলপ তেল দি এয়া অকণমান কুহুমীয়া গৰম পানী কৰিলোঁ। গাইজ, মানে ৰুটি খাম, আটা মাৰিব লাগিব। উঠছোনা নাই মতে খাম গৰম পানী লগ কৰিলোঁ। ওকে চাই আকু দেখাই আছে বা ইমান একে বল্দি হেঁচি মাৰি আছা আজি। ৰুটি নে লুচি? ৰুটি কিবা ক'বা নেকি? ক'বলৈ নাই। ৰুটি মাৰোঁতে হাহাকাৰ গৈছে বুলি কয়। খালি ওলাই গৈছে। গৰম এইখান খাবা মই এইখানেই খাম। কাপোৰ দিছোঁ সেনেকৈ ৰুটি মাৰা কোনো দেখা নাই। এয়া আমাৰ বাইদেউ ৰুটি মাৰি আছে সুন্দৰকৈ। হ'ব দে, ইমান মাৰিব লাগে নেকি? পানীয়ে ফুলিব ফুলাই বনাম আজি ফুলাই বনাম। কাপোৰ ধোৱা ৰুটি, কাপোৰ দেখছা নিচিনাকৈ ৰুটি বেলছা দেখোন। হা? হ'ল দে। এনেকৈ ভাল লাগছে। মানে মোৰ বাইদেউটো বহুত ধেমেলীয়া হয়, মানে বহুত ফূৰ্তি কৰি ভাল পায়। আটা মাৰি আছে, বেলি আছে, বেলিব মানে মাৰি আছে, তাক ভুল হৈছে। এয়া আমি এতিয়া লেতেৰা পেলাবলৈ যাম, বাইদেউ আৰু মই। এইখন তাঁতশাল হয় আৰু ইয়াত মানে কাপোৰ লগোৱা হোৱা নাই, এনেকৈ পৰি আছে বহুত দিনৰ পৰা। আৰু এইফালে চাওক গাইজ, আমাৰ বাইদেউ চোতাল সাৰি আছে। চাওক এইফালে, এই
ইফালে চা ইমান গৰমত চোতাল সাৰি আছা যে নাহিলে উপায় নাই মাৰিবই লাগিব এয়া চাওক গাইছ মাটি কঁঠাল একে মাটিৰ পৰা লাগি গৈছে এয়া মাটিতে লাগিছে এয়া এয়া আৰু এয়া পকছে নেকি ছাৰ চাগে আইচক্ৰীম ধুনীয়া মাটি কঁঠাল মাটিত লাগিছে কঁঠাল গছজোপা আপোনালোকক দেখুৱাইছোঁ সেইফালে আমাৰ বাইদেউ খৰিডাল কি এইটো কি কি নৃত্য সেইটো আৰু ইয়াক কথন্দা ফুল হয় এইটো ফুল মানে আই ওলালে ভাল আৰু কিহত ভাল এইটো ফুল পূজা পূজা কৰিলে লাগেনে কি নকওঁ আকৌ সেই ফুলৰ আৰু ইটো ইডাল কি ফুল হয় এইটো ফুলৰ নাম হৈছে নাজানাই জানো এইটো ফুলৰ নাম হ'ব দে আৰু এইটো হেৰি ফুল গোলাপ ফুল হয় আৰু এয়া হ'ল ৰক্ত জবা ইচ অপৰাজিতা অপৰাজিতা নহয় ৰক্ত জবা ৰক্ত জবা অপৰাজিতা নহয় অপৰাজিতা ফুলটো এইডাল সৰু নাৰিকল বৰ্তমান লগা নাই আৰু এইডাল হৈছে গছৰ পুলি ৰোৱা কি গছ এই হেৰি যে 10,000 টকীয়া গছৰ পালি গছ গছৰ পুলি ওখ হৈছে আৰু ইমান আৰু ইয়া কি কল জহাদী কল এইফালে তুলসী ঠানি হয় গছ আৰু আমি এতিয়া ক'ত যাম আমি এতিয়া জাবৰ পেলাব যাম জাবৰ পেলাম ৰাস্তাৰ ফালে যাম আৰু এয়া আপোনালোকক দেখুৱাই আছোঁ ধুনীয়া বস্তু দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক এয়া চাওক পাণৰ গছ কি ধুনীয়াকৈ লাগিছে গোটেই মানে চাপৰতে এনেকৈ হাত দিলে পায় এইটো নামঘৰ হয় এইটো হ'ল দে গেটখন খোল আহা বাল্টিংটো লোৱা আমাৰ ভণ্টিয়ে বাল্টিং লৈ গৈছে জাবৰ পেলাব বহুত আঁতৰত যাব লাগে সেইকাৰণে দুয়োজনী আহিছোঁ আঁতৰৰ কাৰণে ভণ্টিজনী বিৰাট কাম কৰে আমাৰ ভণ্টি কাম কৰি লাইক কৰিব আপোনালোকে চাই থাকক লাইক কৰি দিব ৰিকুৱেষ্ট কৰিছোঁ ছাবস্ক্ৰাইব কৰি দিব অঁ তিনি ক'লে
ছোৱালীটো হাঁহিছে ছোৱালীটো হাঁহি গৈছে কোন সিটো কোনোবা কিয়া বল এতিয়া গা ধো পানী দি ফিল্টাৰত গা ধো গাইজ আপোনালোকে যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ বাই বাই